পুৰণা ফ্ৰেণ্ড স্কুলৰ ভাই ভাল আছা? ভাল আছে ছাৰ। নামটো কোৱা এবাৰ। নামটো মোৰ লালু। লালু এই লালু নহয় ধেমালি একো নাই কমেডি হয়। এইটো 7,500 টকা। 7,500 স্প্ৰেটো কেনেকৈ মাৰে? বডি স্প্ৰেটো ইয়াতে পাব, ইয়াতে খানতে 7,000 টকা। ই নিজে বনাইছে ঘৰত, এই ঘৰত ই নিজে বনাইছে দেই। ছোৱালী পঠিব। এইটো মানুহটো এইটো বোৱাৰী নপঠিব, আমাৰ ছোৱালী পঠিব। ছোৱালী সুধিব। Ladies and gentlemen, are you ready? ৱেলকাম টু মাই ইউটিউব চেনেল। আজি বহুত দিনৰ মূৰত 3 মাহৰ পিছত মই ইউটিউব চেনেললৈ আহিছোঁ, মানে ব্লগ ভিডিঅ'লৈ আহিছোঁ। তো ইমান দিনে মই গেমিং চেনেল চলাই আছিলোঁ। গেমিং চেনেল লাগি থাকোঁতে মই ব্লগ ভিডিঅ'টো পাহৰি থাকিলোঁ। মানে ঘৰত থাকি আমনি লগাৰ কাৰণে মই ব্লগ ভিডিঅ' বনাবলৈকে ওলাই আহিলোঁ। আৰু এই এটা জেগা আছে, এই জেগাকেইটা দেখাবলৈকে আহিছোঁ আপোনালোকক। যদি ভাল লাগে ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আমি যোনখিনি জেগাত আছোঁ মানে একদম বাগানৰ লাষ্ট পইণ্টত আছোঁ, মানে লাষ্ট পইণ্ট। এফালে আপোনালোকৰ ৰাইডাং বাগান আৰু এচাইডে চামদাং বাগান, মাজত আছোঁ মাজত। আপোনালোকে চাওক এই চামদাং বাগানৰ বৰ্ডখনৰ লাষ্ট সীমাত আছোঁ। এইখন বৰ্ডটো আৰু এইফালে এই ৰাইডাং ৰাস্তাটোৰ চাইনবৰ্ডটো ক'ত আছে ভাই? তাত আছে, সেই তাতে আছে। তো ব'লক আপোনালোকৰ আগত যাওঁ। এইফালে এই পিভি ফেক্টৰী আৰু ৰাস্তাটো দেখাম, আৰু তাৰ আণ্ডাৰটোতো এটা ৰাস্তা আছে, বাংলো বুলি কয়, টিলা বাংলো। তাতো মজা ধুনীয়া ভিউ আছে, আপোনালোকে চাব পাৰে। আৰু তাৰ আগত এইখিনি বাগানৰ ৰাস্তাখিনি চাই লওক, কিমান মজা আছে ভিউ, অপি ভিউ নৰে। এইটো ৰাস্তা। চ ভাই এতিয়া ক'ত যাম ক? তোক কৈছোঁ ক'ত যাম ক? এইফালে যাম, পিপি ফালে। আৰু এইটো ৰাস্তাটো আৰু পিভিটো দেখাবলৈ বিচাৰিছোঁ, আৰু সেইটো চাই ল'ব আপোনালোকে। আৰু এতিয়া আমি যাম লগৰ এটাৰ দোকানত। মানে সি মানে বাগানৰ যোনখিনি দৰৱ দিয়ে, পাম আৰু কিবাকিবি বস্তু, মানে কি বিকে মানে সি, তাৰে কেইটামান বস্তু দেখাবলৈ যাম এতিয়া। তো ব'লক ভিডিঅ'টো চাই থাকক। এই যে ৰাইডাং ডিভিজনৰ চাইনবৰ্ডটো এইটো। এতিয়া যোনফালেদি এইফালেদি আহি আছিলোঁ যে, এই চাইনবৰ্ডটো এইটো। ইয়াত লিখা আছে আপোনালোকৰ, এই লিখা আছে ডিভিজন ৰাইডাং ছেকশ্যন নম্বৰ 10A, এৰিয়া 6.53, এৰিয়া PLTD 9062, ব্লক বি। এইটো ব্লক বি মানে ছাইডটো হয়। তো বাকীখিনি কি দেখাব লাগে আপোনালোকক কৈছিলোঁ ন, পিপি ৰাস্তাটো বেছি দূৰ নাই, বলক চাই ল'ব। এয়া আমি পাই গ'লোঁ সেই পিপি ফেক্টৰী ওচৰত। পিপি ফেক্টৰী বেকগ্ৰাউণ্ডখিনি আৰু ৰাস্তাটো চাই ল'ব। যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে ক'ব, কমেণ্টত জনাই। ভিডিঅ'টো কেনেকুৱা লাগিছে ক'ব, তো চাই লওক। হেল্ল' ভাই, ইমান দূৰ আহি এতিয়া এই মাত্ৰ পাইছোঁ এই লগৰটোৰ দোকানখন। এই লগৰ দোকানটো চাই লওক এখন। যোনটো কথা কৈছিলোঁ মানে আপোনালোকৰ এই বাগানৰ পাম কি বিকে, লগৰটো ক'ব। তো আগতে এই দোকানখনৰ নাম এইটো আছে সুৰজ ৰিপেয়াৰিং চেণ্টাৰ। আৰু ইয়াত মোবাইল নম্বৰটো বহি আছে, এই মোবাইলটো চাই ল'ব। আৰু যদি লাগে আপোনালোকে ইয়াত কল কৰি কিনে সুধি ল'ব পাৰিব কিমান দাম। আৰু মই বাকীখিনি কৈ আছোঁ যে ভাই নামটো ক? ৰমেশ কুমাৰ যাদৱ। আৰু এটা মোৰ লগৰ আছে, বহুত পুৰণা ফ্ৰেণ্ড স্কুলৰ। ভাই ভাল আছা? ভাল আছে ছাৰ। নামটো কোৱা এবাৰ। নামটো মোৰ লালু। এই লালু নহয় ধেমালি একো নাই কমেডি হৈ যায়, ধেমালি নহয়। কি আছিলে বিকি লাষ্ট কৰিছ যে সিংহানিয়া। আকৌ বিকি সিংহানিয়া। এই ভালকৈ কোৱা না। ভালকৈ ক'লোঁ। বিকি সিংহানিয়া কেতিয়া পাই গ'লি নামটো? এতিয়াৰ পৰা। হা এতিয়াৰ পৰা। কি আছিলে মই নিজে
মোৰ লগৰ নামেই পাহৰি গ'ল, টাইটেলটোৱে পাহৰি গ'লো। বিকি বুলি মনত আছে আৰু ই কৰিলে আচল আছে সিংঘানিয়া বোলে, কি জানি কি কৰিলে ইয়ে জানে, টাইটেল চেঞ্জ কৰিলে ভাই। তাতে চেঞ্জ কৰি দিলোঁ। আৰু এইকেইটা কি হয়? पंप मशीन है। পাম্প पंप कर ऐसे का मसाला মানে ইয়াত সেইটো ভৰাই কেনে মানে পূৰা হেৰি কৰে। ক'ত দিয়ে বাগানত? बगाना বাগান আৰু জংঘলখিনি फूल के बगान तो मारा जाता আৰু ৰেট है। तो इसका कितना है 1050। 1050 আৰু এইটা कितना लीटर का है बोलो? ये तो आपका कितना है बोलते 8,500 का है। 1000 हाँ, গাইজ ইয়াৰ দাম কিমান? 1050 1050 আৰু এইটো নাম 8,050 এইটো 8050 টকা। বঢ়িয়া বঢ়িয়া। আৰু এইটো ये तो 1,050 ना 35,000 है। 1035 ना 35 का मतलब इसके MRP है वाट है 1,000। অঁ বঢ়িয়া। এইটো পিছে মাৰে নেকি? 16 लीटर का एक है। বঢ়িয়া বঢ়িয়া বঢ়িয়া। এইটো কি হয়? এইটো 7,500 টকা। 7,500 স্প্ৰেটো কেনেকৈ কেনেকৈ মাৰে? বডি স্প্ৰেটো ইয়াতে পাব, ইয়াত দোকানতে 7,000 টকা। ই নিজে বনাইছে ঘৰত, এই ঘৰত ই নিজে বনাইছে। ছোৱালী পঠিব। এইটো বনাওঁতে এইটো বোৱাৰী নপঠে, আমাৰ ছোৱালী পঠিব। ছোৱালী দিব। গুড গুড জব। হয় इसका रेट इसका रेट आपका कितना है? অঁ ইয়াত ৰিপেয়াৰিঙো হয় কবি, ৰিপেয়াৰিং। इसका सर 2750 है इसका। 2750 আৰু এইটো কি হয়? ये तो मशीन हुंडा 1,000 वाट का, इसका दाम है 35,000। वो तो मशीन है এইটো ना, वहाँ में रखा हुआ है ना अभी तक। অঁ হয়, এই মেচিনটো ইয়াৰ এইটো বাকচো আছিলে মানে हाँ, ওলাই দিলি? অনলাইন জেনেৰেটৰ। অঁ বঢ়িয়া। তাৰপিছত এইটো ये तो হা आपका कितना 35,000। ये तो 300 এইটো কি কি নাম কৰে বিকি? 300 চেঞ্চু গছ কটা মেচিন। গছ কটা মেচিন। এই বঢ়িয়া, ডাঙৰ ডাঙৰ গছ। একদম ডাঙৰ ডাঙৰ গছখিনি কাটি দিব পাৰিব ন? এই মেচিনটো যে একদম মানে আপোনালোকৰ ঘৰৰ পিছতে থকা ডাঙৰ ডাঙৰ গছকেইটা একদম ঘেঁচকৈ কাটি দিব পাৰিব আৰামছে। একো টেনশ্যন নাই, ইজি হয়, ইমান টান নহয়। অকল খালি মাৰি দিলে হ'ল, ঘেঁচকৈ গছকেইটা কাটি যাব। চুলি কাটিবলৈও কাম দিয়ে। আৰু ইয়াত কি কি ৰিপেয়াৰিং হয় ভাই? চব যিমান বস্তু দিয়াত আছে চব ৰিপেয়াৰিং হয়। চব ৰিপেয়াৰিং হয় ইয়াত। আৰু 500 रिपेयरिंग होता है, ब्रश कटर रिपेयरिंग होता है, और हाँ। पावर मशीन रिपेयरिंग होता है, हाँ। बैटरी मशीन रिपेयरिंग होता है, हाँ। आपका हुंडा मशीन होगा वो बनता है, हुंडा 2800 है वो भी बनेगा, और आपका बिरला भी होगा वो सब बनेगा। तुम कौन है तो बोल लो यहाँ। বঢ়িয়া বঢ়িয়া। मालिक। मैं मैकेनिक हूँ मैं, सब बनाने চব কাম জানা পুৰা? सब जाने। পুৰা ফুল ড্ৰেছ। ক'ৰ পৰা ট্ৰেইনিং কৰি আহিলি? ক'ৰ পৰা ট্ৰেইনিং কৰি আহিলে ভাই? क्या पाकिस्तान। ট্ৰেইনিংটো ক'ৰ পৰা কৰি আহিলা? एक चीज पाकिस्तान से। তিনিচুকীয়া। এই ভাই তই এই ধেমালি এই কমেডি মেন, এই অকল পাকিস্তান পাকিস্তান পাকিস্তানে কৈ থাকে। पाकिस्तानी का তই ক'ৰ পৰা ট্ৰেইনিং কৰিলি তই? मैं তই লুকাইছ কেলে মোবাইল? ইমান লাজ কৰিলে কেনেকৈ হ'ব? बांग्लादेश। বাংলাদেশ এই ধেমালি তাই কৰিলি। गाड़ी जो है ভালকৈ গানা ক'ৰবাত তই ট্ৰেইনিং ল'লি? कैसे मालूम चला बांग्लादेश নহয় बांग्लादेश बोल। ট্ৰেইনিংটো ক, লুকাইছ কেলে? ट्रेनिंग तो मैं डुमडुमा महाविद्यालय। সেই লাহিৰি একটা এই হে এইকেইটা যে বেকগ্ৰাউণ্ডটো পৰা চালে আপোনালোকে ইয়াত কি কি ৰিপেয়াৰিং হয় আৰু কি কি বস্তু বিকে, দামখিনিও কৈ দিলে। আৰু ये तो ब्रश कटर है, और आपका जो पावर मशीन, और आपका हुंडा 1,000 वाट का, एक स्टील का पावर मशीन है, एक बैटरी मशीन है, आपका ये भी बजाज का है, आपका ये भी रेत है इसमें। ये भी रिपेयरिंग होता है, इसमें भी बड़ा अच्छे पाता काटने वाला है, अभी पाता काटने वाला चाय पत्ती का, आपका एक चंचो मशीन है, सब रिपेयरिंग हो यार। চ' গাইছ এতিয়া এইখিনি যিমানখিনি ক'লে ল'ৰাটোৱে হৈ গ'ল, আপোনালোকে চাই ল'লে আৰু কিমান দাম। আৰু ইমান বৰষুণ দিলে এতিয়া ঘৰত কেনেকৈ যাম ভাবি আছোঁ। বহুত ডেঞ্জাৰ বৰষুণ দি দিছে, খাতৰা বৰষুণ দি আছে। এটাই বিৰিয়ানী খুজিছে ঠাণ্ডা বুলি, এই যে এইটো কমেডি মেন বহিয়ে থাকে, এই পাগলা আছে মানুহটো। এতিয়া লাষ্ট কৰিব মোবাইলে লাষ্ট কৰিছে। এতিয়া আমি আহি পাই গ'লোঁ এই তিলা বাংলা, আৰু গোটেই তিতি চেচ, পূৰা বৰষুণ তিতি গ'লোঁ। ভিডিঅ' বনাব আহিছিলোঁ, আজি ইমান বৰষুণ দিলে, ইমান বৰষুণ তিতি গ'লোঁ আৰু গোটেই অৱস্থা নাইকিয়া হৈ গ'ল বৰষুণত। আৰু তিলা বাংলাৰ ৰাস্তাটো চাওক,
যোনটো বিভিক্ত ৰাস্তাত আন্ধাৰ গৈছিলোঁ হিন্দুস্তান লিভাৰ এইটো ৰাস্তাটো অপি বাম্পাৰ বৰষুণ দিছে এইটো ৰাস্তাটো এই ঘৰটোতে অলপ সোমাই লৈছোঁ বৰষুণ দিয়ে আছে মানে অ' মাই গড লাষ্ট আৰু এটা কথা থাকি গ'ল মানে মোৰ এই চেনেলটোৰ যোনে যোনে মানে এই ভিডিঅ'খিনি চায় তেনেহ'লে ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কৰি দিব আৰু এটা চেনেল আছে মোৰ গেমিং কষ্ট পাইটি বুলি কয় তাত লিংকটো ডিছক্ৰিপশ্যনত দি দিম তো পাৰিলে তাতো ছাবস্ক্ৰাইব কৰি দিব যোনে যোনে মানে ফ্ৰী ফায়াৰ গেম খেলে অসমত যোনে যোনে খেলা মানে তাহাঁতি কমেণ্ট কৰি দিলে হৈ গ'ল মই গম পাই যাম আৰু এটা লগৰ আছে এই যে বাইকত বহি আছে তাৰো চেনেল এটা আছে আনিকেশ বছ FF বুলি সি বেছি দিন নহয় চলোৱা তাৰ ছাবস্ক্ৰাইব ভালেখিনি গৈছে 100 ওপৰ হ'ল তাকো ছাপোৰ্ট কৰি দিব ডিছক্ৰিপশ্যনত দি দিম বাৰু লিংকটো তো আজিলৈ ইমানে ধন্যবাদ বাই আৰু ৰেগুলাৰ ভিডিঅ' আহি থাকিব আপোনালোকে চাই থাকিব